বাৰিষা দিনকেইটাতে কিমান দুখৰ জীৱন গাইজ। কাৰোবাৰ যদি আকৌ খেতি ঘৰ লোকচান হয়, কাৰোবাৰ আকৌ খেতি চব্জি খেতি লোকচান হয়। গাইজ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যিহেতু এই ঘৰৰ পৰা একেবাৰে ওলাব পৰা নাই, মানে গৰমৰ পৰা একেবাৰে মানে ব্লগ দিবই পৰা নাই। আৰু যিহেতু ইমান অতিপাত গৰম দিছে আৰু সূৰ্যৰ তাপো ক'ব গাইজ বহুত গৰম হৈছে। আৰু যেনে তেনে বাহিৰলৈ আহি মানে ব্লগটো আৰম্ভ কৰিছোঁ। আৰু যিহেতু আমাৰ এইফালে গোটেই পানী হৈ আছিলে আৰু অকণমান শুকাইছে, এইফালে কিনাৰবিলাক দেখিছেনে বোকা পানী হৈ আছে বাৰু। তো গাইজ আজি ব্লগটো মানে একদম গৰমে আৰু গৰমে ব্লগ। আৰু কি ক'ব, আঁতৰি দিয়ক, গৰম আহিছে ক'ব লাগিব, বহুত গৰম গাইজ। তো গাইজ বলক সোনকালে ব্লগটো আৰম্ভ কৰোঁ। তো গাইজ বৰ্তমান টাইম হৈছে মানে 1টামান বাজিলে চাগে, আৰু টাইমটো মই চোৱা নাই, মোবাইলটো লৈ আছোঁ বাৰু, হ'লেও চোৱা নাই। 1টামান বাজিলে চাগে। আৰু দেখিছেনে একদম সূৰ্যৰ তাপ পূৰা মানে ফালাফালি গৰম। আৰু এই গৰমত মানে বহুতৰ বেমাৰো হৈ যাব পাৰে। এটা কওঁ, আপোনালোকে এই গৰমত বাহিৰলৈ নোলাব, আৰু পাৰিলে একদম য'ত ডাঙৰ গছ আছে একদম ধুনীয়াকৈ ঠাণ্ডাত থাকক। আৰু একদম মানে ৰ'দত নোলাবই, মানে বহুতৰ হয়তো প্ৰেছাৰো ষ্ট্ৰক হ'ব পাৰে। সেয়েহে গাইজ আপোনালোকে একদম মানে গৰমত নুঘূৰিব দেই, বহুত গৰম হৈছে। আৰু আমাৰ ইয়াতো মানে কোনো সোমোৱা কৰাই নাই বাৰু, ইমান গৰমত যিহেতু গৰম। তো গাইজ আপোনালোকৰ নুঘূৰিব। তো গাইজ গৰমটো বহুত অতিপাত হৈছে। আৰু আমাৰ এইফালে ভাইটিকেইটাও মানে পূৰা ভিতৰতে খেলি আছে, মানে বাহিৰলৈ ওলাব দিয়া নাই না ভাইটি। আৰু এইকেইটাকো মানে ভিতৰতে মানে কি কৰে কৰি থকা, ৰঙামাটিলৈ কিবা বল চল ৰঙালা চঙলা বনাই চাই আছে চাগে, মানে জানে আগতে সৰুতে এইবিলাক চখ থাকে। আৰু এইফালে গৰমৰ কাৰণে মানে ভিতৰতে আৰু একদম হাফ পেণ্ট গেঞ্জি পিন্ধি পূৰা খেলা লাগিছে, হয় নাই? গৰম বন্ধ বাইদেউহঁতি প্ৰজেক্ট দিছে আৰু বনাই আছে এটি। তো গাইজ আমাৰ গাঁৱত গৰম মানে 40 ডিগ্ৰী একদম চুই গৈছে। আৰু আপোনালোকৰ ফালেনো কিমান চুই গৈছে কমেণ্ট কৰি জনাবচোন, কাৰ মিলে আৰু কাৰ সমান হয় চাওঁ আজি। যিহেতু গাইজ আমাৰ গাঁৱত মানে বানপানী হৈছিলে, সেয়ে মানে এইফালে দেখিছেনে পথাৰবোৰো একদম মানে পানী হৈ আছে আৰু ভালদৰে শুকোৱা নাই। আৰু পথাৰখননো কি ক'ব, তাততো অলপ শুকালে। আৰু আমাৰ এইফালে পাছফালে মন কৰিলে চক একদম মানে পানী শুকুৱাই নাই, একদম মানে গেলি গৈছে, মানে ইমান লেতেৰা গোন্ধ আহিছে। আৰু দেখিছেনে এখন গোটেই মানে পানী শুকুৱাই নাই। আৰু এইফালে ঘৰৰ অৱস্থাও বেয়া হৈছে গাইজ, ঘৰটোলৈ ইমান মন নকৰিব। সেইফালে চব গোটেইখন এইবিলাক মানে পানী বোকা পানী কেৱল। আৰু কেতিয়া শুকাই নাজানো বাৰু, ভাল বলকো দিব পৰা নাই, আপোনাৰ বেয়া নাপাব। আৰু এই ডিগবৈ যোৱাকেইদিন কিনো দিলোঁ সেইটো নিজে নাজানো বাৰু, ভাল হৈছে নে বেয়া হৈছে সেইটো আপোনালোকে জানিব। তো গাইজ বতৰটো খালি ধুনীয়া কৰিছে, কিন্তু গৰম মানে অতিপাত। তো গাইজ এতিয়া বৰ্তমান টাইম হ'ল এইফালে চব পূৰা 1:30, আৰু এই 1:30 বজাৰ গৰমটো জানে আৰু কেনেকুৱা দিয়ে, সাংঘাত। তো গাইজ যিহেতু গৰম বেছি হ'লেতো তাৰ ঠাণ্ডা লগা মানে ঠাণ্ডা বহুৱাব আমাৰতো একো উপায় নাই। আৰু এটাই কওঁ, আপোনালোকে মোৰ ফেমিলিৰ নিচিনা ঠাণ্ডা পানী খাব, খুব ঠাণ্ডা পানী খাই থাকিব, একদম ঠাণ্ডা পানী আৰু এতিয়া বেষ্ট আৰু গৰম দিনত। যিহেতু গাইজ আমি ডিগবৈলৈ গৈছিলোঁ ফুৰিবলৈ, আৰু আমাৰ কুকুৰাকেইজনী দেখিছেনে, মানে একেবাৰে আমাৰ ভিতৰতে উমনি ল'লে, এজনী আৰু এজনী চক, দুজনী কুকুৰা মানে একদম ভিতৰতে উমনি ল'লে। আৰু এই গৰমত চাবচোন দেই মুখখন কেনেকৈ কৰে, ৰখিব না লাইটটো জ্বলাই থোৱা আছে গাইজ, সেইটো কাৰণে মানে মুখখন কৰি নহ'লে একদম মানে গেঠাই গৈছে মানে গৰমত। সেইটো বহুত কষ্ট জীৱন দেই। যিহেতু গাইজ আমাৰ ঘৰটো মানে কেইদিনমান হৈছে, যিহেতু বেৰ চেৰ বনোৱা হৈছিলে, খুঁটিও মানে ধুনীয়াকৈ লগোৱা হৈছিলে। যিহেতু আগৰ ভিডিঅ'ত দেখাইছিলোঁ যে আপোনালোকৰ ঘৰটো মানে বেৰখন এৰি গৈছিলে, আৰু এতিয়া কি ক'ব, আৰু বেয়া হৈ গ'ল ঘৰটো। মানে পাপাই এতিয়া কি হৈছে, একেবাৰে চব বনাম বুলি কৈছে, ধুনীয়াকৈ বনাব বোলে একেবাৰে। তো গাইজ পকা ঘৰ নহয় বাৰু, কেঁচা ঘৰে বনাব, একেবাৰে মানে ভালছে বনাম বুলি কৈছে। আৰু মানে কি ক'ব, দিব পাৰি মানে ইমানে দুখ লাগিছে, ঘৰটো গোটেই বেৰবিলাক পৰি গ'ল আৰু মানে খুঁটি চব মানে বৰবাদ হৈ গ'ল, মাটিও খহি গ'ল। আৰু মানে সেইটো বাৰিষা হৈছে ন, ঘৰত পানীৰ সময়ত যিহেতু অহা যোৱা চলি থাকে, আৰু মানে পাপা ঘৰত অকলে আছিলে বাৰু, মানুহ অহা যোৱা চলি থাকে, সেই মানে পানী মানে যিটো পানীখিনি আহিলেতো মানে তাৰপৰাই মানে পিয়ান চিয়ান এনেকৈ খহি গ'ল। আৰু একদম মানে কি ক'ব গাইজ, বিৰাট দুখ লাগিছে। বাৰিষা দিনকেইটাতে কিমান দুখৰ জীৱন গাইজ। কাৰোবাৰ যদি আকৌ খেতি ঘৰ লোকচান হয়, কাৰোবাৰ আকৌ খেতি চব্জি খেতি লোকচান হয়, আৰু কাৰোবাৰ কিবা লোকচান হ'লে মানে বহুত ফালে লোকচান হয়। আৰু মানে কমনি কৰা ৰাস্তা নাথাকে মেইন কথা, আৰু বহুত দিগদাৰ হয়। সেইটো মানে য'ত পানী হয় সেইটো চবেই নিশ্চয় বুজি পায়। বহুত ঠাইত এতিয়াও বানপানী কমা নাই বাৰু, কমাই নাই বহুত জেগাত। আমাৰ ইয়াতে মানে অলপ চলপ কমিছেগৈ, আৰু যিহেতু চোতালখন ওলাইছেগৈ, আৰু যেনে তেনে আকৌ কোন তলত আকৌ পানী বাঢ়ে মানে কোনো ভৰসা নাই। আৰু নদী ফালে যোৱাকালি নে 3 দিনমান চাগে পানী আকৌ বাঢ়িছিলে, আৰু ৰখি দিলে বুলি গাইজ, নহ'লে আকৌ গোটেইখন পানীয়ে হৈ গ'ল।
ভিডিঅ'টো গৰমৰ ওপৰতে বনাইছিলোঁ আৰু বহুতখিনি কথা কোৱা হ'ল মানে বানপানীৰ বিষয়েও কোৱা হ'ল। তো গাইজ ভুল হ'লে ক্ষমা কৰিব আৰু নাজানো যিখিনি পাৰোঁ কৈছোঁ। তো গাইজ কেনেকুৱা লাগে ব্লগটো কমেণ্ট এটা কৰি জনাব আৰু নেক্সট টাইম ভাল ভিডিঅ' লগ পাম। আজি যিহেতু গৰম আৰু নোৱাৰিছোঁ। তো গাইজ আজিলৈ ইমানতে আছিলে, বাই বাই। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়াবা নতুন ভিডিঅ' দিম আপোনালোকৰ কাষলৈ ন'টিফিকেশ্যন যাব, ন'টিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব।